নমস্কাৰ বন্ধুসকল মই লৈছো আপোনালোকলৈ এটা নতুন চাকৰিৰ খবৰ বিষয় যিটো আপোনালোকে গম পাইছে সকে বাতৰি কাগজে টিভি ইউটিউব সবতে পাইছে বিএসএফ হয় তাৰ বিষয়ে মই বিতংকৈ আপোনাক কম কিমানটা পদ খালি হৈছে কোনটো বিভাগৰ কাৰণে নাপিতৰ কাৰণে কিমান কোৱালিফিকেশন কিমান সকলোবোৰ আজি মই এইটো ভিডিওত আপোনালোকক কম সো ভিডিওটোলৈ যদি আপুনি প্ৰথম আহিছে চেনেলটোলৈ যদি প্ৰথম আহিছে তেতিয়াহলে ভিডিওটো লাইক কৰাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি পেলাই বেল আইকন যিটো আছে হেতু প্ৰেছ কৰি ল'ব তাৰ পৰা হ'ব কি আপোনালোকে মোৰ ভিডিও সকলোতকৈ প্ৰথমত পাব আৰু আপোনালোকে এপ্লাই কৰিব পাৰিব সো আহক আৰম্ভ কৰো সো কৈছে যে পোষ্টৰ নাম হৈছে বিএসএফ টোটেল পদ আছে ইয়াত 1763টা আৰু আবেদন কৰিম যদি ভাবিছে আপুনি তেতিয়াহলে তাৰ কাৰণে লাষ্ট ডেট হৈছে 4 মাৰ্চ 2019 হয় আবেদন কৰিবৰ কাৰণে অনলাইন যোগে নহয় এটো হ'ব আপোনালোকৰ অফলাইন কৈছে কি ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনত সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএসএফত খালি হোৱা 1763টা পদলৈ যোগ্যতা সম্পন্ন প্ৰাৰ্থীক আবেদনৰ কাৰণে বিচৰা হৈছে পদটোৰ নাম হৈছে কনিষ্টেবল পদসমূহ ভাগ কৰি দিয়া হৈছে এনেদৰে 398টা পিছপৰা শ্ৰেণীৰ বাবে 277টা অনুসূচিত জাতি আৰু 152টা অনুসূচিত জনজাতিৰ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে আৰু লগতে 936টা অসংৰক্ষিত মুঠ পদৰ ভিতৰত 32টা মুচি 36টা দৰ্জি 13টা কাৰ্পেন্টাৰ 151টা ৰান্ধনী 320টা ডব্লিউসি 253টা ডব্লিউএম 146টা নাপিত 320টা সাফাই কৰ্মী 9টা ওয়েটাৰ এটা ড্ৰাফটমেন আৰু দুটা হৈছে মহিলা দৰ্জিৰ পদ কৈ দিও যে ইয়াৰ কাৰণে কোনো ধৰণৰ পুৰুষ বা মহিলাৰ মাজত বিভেদ নাই দুয়োটাই ইয়াত এপ্লাই কৰিব পাৰিব কৈছে কি আপুনি যদি আবেদন কৰিব বিচাৰে তেন্তে আপোনাৰ শিক্ষাগত অৰ্হতা থাকিব লাগিব মানে আপোনাৰ কোৱালিফিকেশন যেটো আছে ন্যূনতম আপোনাৰ হ'ব লাগিব মেট্ৰিক পাস যিকোনো এখন স্বীকৃতপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা আৰু লগতে আপোনাৰ 2 বছৰৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব 2 বছৰৰ অভিজ্ঞতা আপোনালোকৰ থাকিব লাগিব মানে ধৰিলক আপুনি ধৰিলক ৰান্ধনীৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে তেতিয়া হলে আপুনি কোনোবা এখন যদি স্কুলত ৰান্ধনী হিচাপে কাম কৰি আছিল তেতিয়া হলে বা কৰবাত যদি আপুনি ৰান্ধনী হিচাপে কাম কৰিছিল তেতিয়া হলে আপোনাৰ কাৰণে তেনেকুৱা ধৰণৰ যেটো কোৱালিফিকেশন আছে হেতু যথেষ্ট তাৰপা কৈছে কি প্ৰাৰ্থীৰ বয়স আপুনি যদি 18 বছৰৰ পৰা 23 বছৰৰ ভিতৰত হ'ব লাগিব আপোনাৰ বয়স তেতিয়া হলে আপুনি এপ্লাই কৰিব পাৰিব হালাকি 18 বছৰ যিসকল ব্যক্তি আছে তেওঁলোকে হয়তো 2 বছৰৰ যেটো এক্সপেৰিয়েন্স সাৰ্টিফিকেট হেতু নাপাব পাৰে কাৰণ 18 বছৰ বয়সতটো কিছুমানৰ থাকে কিছুমানৰ নাথাকে তাবা কৈছে কি সংৰক্ষিত শ্ৰেণীৰ বাবে উচ্চ সীমা ৰেহাই দিয়া হৈছে তাবা কৈছে কি দৰমহা মাহিলি দিব আপোনালোকক 21700 টকাৰ পৰা 69100 টকা লৈকে লগতে থাকিব আপোনালোকৰ অন্যান্য সুবিধাসমূহ হয় 21700 টকাৰ পৰা 69100 টকা লৈ দৰমহা দিয়াৰ উপৰিও আপোনালোকক অন্যান্য যিবোৰ সুবিধা আছে থকা খোৱা হেবিলাকৰো আপোনালোকক ব্যৱস্থা দিয়া হ'ব শাৰীৰিক আৰু ইয়াত সিলেকশন প্ৰসেছৰ কথা কৈছে আপোনালোকক শাৰীৰিক আৰু পৰীক্ষাৰ যোগেদি আপোনালোকক ফিজিক্যাল টেষ্ট আৰু ৰিটেন টেষ্টৰ যোগেদি উপযুক্ত প্ৰাৰ্থীক নিৰ্বাচন কৰা হ'ব পুৰুষ আৰু মহিলা উভয়ে এই পদৰ বাবে আবেদন কৰিব পাৰিব মই কৈছোৱে পুৰুষ আৰু মহিলা কোনো ইয়াত বিভেদ নাই সকলোৱে এপ্লাই কৰিব পাৰিব সৰ্বভাৰতীয় পৰ্যায়ত এই বাছনি পৰীক্ষা পতা হ'ব অকল অসমৰ কাৰণে নহয় সৰ্বভাৰতীয় পৰ্যায়ত এটো পৰীক্ষা হ'ব আৰু ইয়াৰ কেন্দ্ৰ যেটো আছে গুৱাহাটীটো এটা প্ৰতিষ্ঠা কৰা হ'ব আবেদন কৰিবৰ কাৰণে নিৰ্দিষ্ট ৰাজ্যৰ আবেদন অফলাইন হ'ব আৰু কৈছো কেনেকৈ কৰিব লাগে কৈছে কি আবেদন কৰিবৰ কাৰণে নিৰ্দিষ্ট ৰাজ্যৰ বিএসএফৰ প্ৰধান কাৰ্যালয় স্বীকৃতিপ্ৰাপ্ত এজেন্সিৰ যোগেদি আপুনি আবেদন কৰিব লাগিব যেটো আছে কাৰ্যালয় আমাৰ ৰাজ্যৰ হেতুৰ তাৰ অফিচিয়েল ওয়েবসাইট আছে কি www.bsf.nic.in তাত গৈ আপোনালোকে ভিজিট কৰিব আৰু তাত গৈ আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগে তাৰ বিষয়ে গুটেটো ডিটেইলছ পাব যদি নোৱাৰে আপোনালোকে তেতিয়াহলে মোক কমেন্ট কৰিব মই আপোনালোকলৈ নেক্সট এটা ভিডিওত সকলোবোৰ ডিটেইলছত কৈ দিম ইয়াৰ অন্তিম তাৰিখ হৈছে 4 মাৰ্চ 2019 আপোনালোকৰ যদি আবেদন কৰাৰ মন আছে ইচ্ছা আছে তেতিয়াহলে আপোনালোকে 4 মাৰ্চ 2019 ৰ ভিতৰত এতিয়াও সময় আছে এমাহ পুৰাপুৰি আছে আপোনালোকে এপ্লাই কৰিব পাৰিব সো ভিডিওটো যদি ভাল লাগিলে লাইক কৰক কমেন্ট কৰক আৰু লগৰ যদি কোনোবা আছে তেতিয়াহলে শেয়াৰ কৰক চাকৰি বিচাৰি থকা মানুহ তেতিয়াহলে শেয়াৰ কৰক বন্ধুসকললৈ আজিলৈ ইমান আছিলে জয় আই অসম জয় হিন্দ